হাই গাইজ গুড মৰ্নিং কি খবৰ সকলোৰে নিশ্চয় খবৰ ভালেই হ'ব চাকৈ কাৰণ এই বিহুৰ বতৰত কাৰণ খবৰ বেয়া হ'ব আৰু বৰ্তমান মোৰো ভালেই বাৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ ভিডিঅ' দিবলৈ মন নোযোৱা হৈছে সেইকাৰণে দিয়া নাছিলোঁ এতিয়া গা পা ধুই আজৰি হৈ আহিলোঁ আৰু হঠাৎ তাৰপিছত ব্ৰেকফাষ্ট কৰিমগৈ আৰু হঠাতে ভাবিলোঁ আজি দিনটো ভিডিঅ' এটাকে কৰোঁ দিনটোত কি কৰোঁ তাকে দেখাম আপোনালোকক আৰু কিনো দেখাই থাকিম আৰু সদায় একেখিনিকে তথাপিও দেখাবলৈ চেষ্টা কৰিম মই দিনটোত কি কৰোঁ চাই থাকিব ভিডিঅ'টো আপোনালোকে আগলৈ আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে আপোনালোকে আহিব লগা নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকিব মোৰ তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ আৰু আজি ব্ৰেকফাষ্টত আছে ৰুটি ভাজি আৰু অকণমান মাটি দালি লৈছোঁ লগতে একাপ লাল চাহ খাই লওঁ তেতিয়াহ'লে মই এতিয়া এয়া হাজবেণ্ড ডিউটিলৈ ওলাইছে যাবলৈ ওলাইছে এয়া ওপৰলৈ চাই দিয়া আকৌ অঁ নেচাই লোকে লাজতে নেচাই হয় লাজ অঁ লাজ পলাইছে এয়া গৈছে ডিউটিলৈ ওলাই হ'ব আহা তিনি অঁ হ'বনে ফটো মাৰি নিব লাগে ন আৰু এয়া ঘৰৰ চৌপাশ চেনিটাইজ কৰিবলৈ আহিলে যিহেতুকে এতিয়া কৰোণাৰ কাল চলি আছে সেইকাৰণে অফিচৰ ফালৰ পৰা এওঁলোকক সকলোবিলাক কোৱাৰ্টাৰতে চেনিটাইজ কৰিবলৈ পঠোৱা হৈছে দেখাই দিয়া হাই গাইজ এতিয়া গধূলি 5টা বাজিলে আৰু আমি এতিয়া যাম বজাৰলৈ সৰু সুৰা কেইটামান বস্তু আনিব লগা আছে তাকে আনি লওঁগৈ আৰু আপোনালোককো দেখাম মই ওলাই মেলি ৰৈ আছোঁ শুনো আৰু মই হাজবেণ্ড অহা নাই ডিউটিৰ পৰা আহিলে যাম আৰু আমি ওলাই এইজনী শুনো ওলাই মেলি ৰৈ আছে অঁ কিবা এটা কৈ দিয়া আকৌ হাই কৈ দিয়া এতিয়া বজাৰ পালোহি আৰু ঘড়ী দোকানলৈ আহিলোঁ কাৰণ হাজবেণ্ডৰ ঘড়ী এটা বেয়া হৈছিল তাকে ভাল কৰাবলৈ বুলি আৰু সৰু সুৰা বস্তু কেইটামানো বজাৰ কৰিলোঁ দেখাবলৈ নহ'ল আৰু The next day. হাই গাইজ এতিয়া দুপৰীয়া 12:30 বাজিলে আৰু মই ভাত পানী খাই আজৰি হ'লোঁ তাৰপিছত অকণমান জিৰাই ল'ম কিন্তু তাৰ আগতে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ কাৰণ কালি ভিডিঅ'টো যে কৰিছিলোঁ বিশেষ একো দেখুৱাব নোৱাৰিলোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকক কি বস্তুকেইটা আনিলোঁ কালি বজাৰ কৰি সৰু সুৰা বস্তু কেইটামান যে আনিব লগা আছে বুলি কৈছিলোঁ সেইকেইটাকে দেখাই দিওঁ চাই লওক আপোনালোকে তেতিয়াহ'লে বিশেষ একো নাই তথাপিও দেখাই দিওঁ চাওক আপোনালোকে এইটো চাৰ্ট হয় হাজবেণ্ডৰ কাৰণে হাফ চাৰ্ট আৰু এইটো শুনোৰ কাৰণে চোলা তাই হাঁহিছে ওচৰতে বহি আছে এজনী এটি এনেই আৰু স্পৰ্টিং ভাল লাগিলে লৈ আহিলোঁ আৰু এইযোৰ তাইৰে হয় টপ স্কাৰ্ট হয় এইযোৰ এইটো আচলতে ৱাছকোট আৰু টপটো এইটো তলত পিন্ধা এইটো আৰু এইটো স্কাৰ্ট হয় তাৰপিছতে এইকেইটা গেঞ্জি এইকেইটা গেঞ্জি হয়
এখন চাদৰ, এখন চাদৰ আৰু এইটো হাজবেণ্ডৰ জিন্স এটি পোৱালি আহিছে, এটি ভায়েকৰ মানে খুৰাকৰ ল'ৰাটো টি চাৰ্ট আৰু এটি হাফ পেণ্ট হয়, লগত চুট হয় এযোৰ। তাৰপিছত এযোৰ কাপোৰ আনিলোঁ, এযোৰ কাপোৰ আৰু এযোৰ কাপোৰ আৰু এইকেইখন চাদৰ আমি চিম্পল আৰু ঘৰত ল'ব পৰা আনিছোঁ গিফ্টৰ কাৰণে। বিহুত যিহেতুকে ঘৰলৈ যাম, সেইকাৰণে গিফ্ট দিবৰ কাৰণে আনিছোঁ। সিমানেই আৰু বিশেষ একো নাই। আৰু কিবা আছে নেকি? নাই। আৰু এইটো ৰিমুভাৰ এটা আনিছিলোঁ, ই লেট্ৰিনৰ হয়। তাৰপিছতে এইটো নেল পলিচ, সিমানেই আৰু একো নাই দেখাব লগা আপোনালোকক। আৰু যদি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি।